Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই ব্লগটো চাৰণবিলৰ পাৰৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া আবেলি 4টা বাজি গ'ল। আমি এনেই অলপমান ফুৰিবলৈ আহিছোঁ। একদম খোৱা বস্তু এনেকৈ লৈ আহিছোঁ, বাদাম চাদাম। চাৰণবিলৰ পাৰত আহিছোঁ, ভাবিছোঁ আজি আবেলিটো ইয়াতে এনেকৈ কটাওঁ আৰু আপোনালোকে চাই যাব। আমি এনেকৈ তৃপ্তি আহিছে চুমকি আৰু বৰষা। চাই যাওক তেনেহ'লে ভিডিঅ'টো। এয়া চাৰণবিলৰ পাৰখন আমাৰ এইফালৰ পৰা আহে, বহুত মানুহ খানা খাবলৈ ইয়াত আহে। ধুনীয়া লাগিছে ন ভিউটো, এই গছজোপা চাওক। আমাৰ ঘৰ এনেকৈ গ'লে আপুনি আমাৰ ঘৰ পিছফাল পাবগৈ। আমাৰ পিছফালেইতো চাৰণবিলৰ পাৰখন হয় ন, সেইদিনাখন দেখাইছিলোঁ আপোনালোকক। কথা আড্ডা দি আছে দেই, বা কি ধুনীয়া লাগিছে তৃপ্তিক। দেখাই কৈ দে বাবা, ক তৃপ্তি হাই, চুমকি ক, বহা ক। গুড গাৰ্ল, মোৰ কথা শুনে। এয়া চিপছটো মোৰ চিপছ, মই মানে এইটো নাখাওঁ, এইটো নকলি মাছ চাগে, এইটো নকলি মাছে। সেয়া একদম বটুৱা লাগে খাই। আৰু এয়া বাদাম, পিঁয়াজ, চেণ্ডাৰ ফুড, এয়া চব আছে। ইহঁতে বোলে খাই ৰাখিব নেকিজনী হা। এয়া ফটো ছেশ্যন চলি আছে একদম। নুঠিব পাৰে এইখিনি বাদাম আমি খাম। নাও খেল চাওক জুম কৰি দিছোঁ। এয়া ইয়াত মানে প্ৰেক্টিচ কৰি থাকে ন চাৰণবিলৰ। এয়া কি কয় বোলে এখন পাৰ্কত আপোনালোকে কোনোবা যদি নাও চাও শিকে, সাঁতোৰা চাতোৰা চব শিকিবলৈ আহিব পাৰিব। এয়া চলি আছে, এয়া শিকি আছে, প্ৰেক্টিচ ছিজন চলি আছে। ডুবিল পৰি থাকিলে। ল'ৰাজনে নাও খেলৰ কিবা প্ৰেক্টিচ কৰি আছিল চাগে, নাওখনৰ পৰা বাগৰি পৰিল, মানে নাওখন উল্টা পাক মাৰি দিলে ন, হাতী পানীত পৰি গ'ল। এতিয়া মানে সাঁতুৰি পাৰলৈ আহি আছে, কাৰণ এনেকৈ আকৌ পানীত উঠিব, নাওখন উঠিব নোৱাৰিব ন, আকৌ ডুব খাই যাব। সেইকাৰণে সি এতিয়া পাৰলৈ আহি আছে, পাৰত উঠিব। উঠিল না নাই সি, এইটো উঠিলে। এটা বাদাম আছিল, চুমকে বটলে খাইছে। আমি বিলৰ পাৰখন অলপ এক্সপ্ল'ৰ কৰিম, আপোনালোকে চাই থাকিব। গাৰ্লছ পাৰ্টি, গাৰ্লছ গেং এক্সপ্ল'ৰ বিলৰ পাৰ। বিলখন বহুত শেষ হয়, আমাৰ গাঁওখনো শেষ হয়, মানে অলপ বেছি আৰু। গৰু চবে চিনি পায়, এইটো গৰু, এই দেখাইছে দে এইটো গৰু বুলি, কাৰণ গৰু আপোনালোকে আহিছে বেলিত চাহ। মোবাইলটো চাকত আছে, ৰিলছ বনোৱা টেকনিক চাই লওক গাইজ। এইটো মোবাইল টিপি দেখা নে। हम चिप्स खाएंगे, चिप्स। এইবিলাক চব আমাৰ গাঁৱৰ মানুহৰ মাটিৰ, এইবিলাক চব। এই চানা তেতেলি, এইটো এটা আছে, এইখিনি দেখা নাই। এইবাৰচোন মদ খাই চিচা বটল, ইয়াত খানা খাব আহে, আহি পেলাই এবাৰ মদ খাই এবাৰ বটল ভাঙি থৈ গৈছে। চেণ্ডেল পাৰ তেতেলি। ইমান প্ৰচেষ্টাৰ মূৰত
অকণমান লাগি আছে অকণ মাৰিব পাৰিলে তেতেলীটো কপৰি থাকিব মোৰ ভাগৰ লাগি গ'ল কষ্ট ইমান কেইটা মাৰো জোৰ লগাকে আমি খামেই তাইকো বোলে এবাৰ ভিডিঅ'ত উঠাব লাগে তেতেলী খৰ 1 2 3 মাৰো থিয় বোলে তেতেলী ফটো উঠাব লাগে বোলে তেতেলী খৰ ষ্ট্ৰাগল কৰি আছে আমাৰ ছোৱালী দুজনী কষ্ট কৰি এইখিনি তেতেলী পাৰিলোঁ আমি 4জনীয়ে কষ্ট বহুত কষ্টৰ মূৰত আৰু মজা লাগিছে খাই মজা আপোনালোকে চাগে লোভ লাগিছে ন মই এনেকৈ খাই থকা দেখি এনে আমি প্ৰায় গৰম দিনত আমি বিলৰ পাৰলৈ প্ৰায় ওলাই আহোঁ আজি বহুত দিনৰ মূৰত এনেকৈ ওলাই আহিছোঁ বহুত ভাল লাগিছে মানে ৱেডাৰটো বহুত ধুনীয়া আছে তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেইকাৰণে মোৰ আবেলিৰ এটা সময় আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কিবা ঠিকাদাৰ আছে যদি আমাৰ ৰাস্তাটো ভাল কৰি দিবহিচোন আমাৰ বিলৰ পাৰ ফালে অহা ৰাস্তাটো ইমান বেয়া মাজৰখিনি ঘৰলৈ গৈহে তেতেলীখিনি খাম কাৰণ নিমখ চিমখ তেনেকৈ মানে বগৰীৰ লগত নিমখ আনিছিলোঁ সেইখিনি শেষ হৈ গ'ল সেইকাৰণে ঘৰ গৈ খাম আৰু আজি আবেলিটো আমি এনেকৈ কটালোঁ এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আপোনালোকৰ যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই দি দে বাই বাই চবে দি দে বাই বাই